সুখী কোন? এখন অৰণ্যত এটা কাউৰীয়ে বহু সুখেৰে জীৱন পাৰ কৰি আছিল। কিন্তু এদিন ইফালে সিফালে ঘূৰি ফুৰোঁতে সি এটা ৰাজহাঁহ দেখা পালে আৰু সেইদিন ধৰি তাৰ মনত অশান্তিয়ে বাঁহ বান্ধিবলৈ আৰম্ভ কৰিলে। সি সদায় ভাবিবলৈ ধৰিলে যে সি ইমান কলা, অথচ ৰাজহাঁহটো সম্পূৰ্ণ বগা। ৰাজহাঁহতকৈ সুখী চৰাই এই পৃথিৱীত আন কোনো নাই চাগে। এদিন কাউৰীটোৱে ৰাজহাঁহটোক লগ ধৰি তাৰ সুখ প্ৰকাশ কৰিলেগৈ। তেতিয়া ৰাজহাঁহটোৱে ক'লে, তুমি হবলা মোক সুখী বুলি ভাবিছা। যিদিনা মই এটা ভাটৌ দেখিবলৈ পালোঁ, সেইদিন ধৰি মই সুখেৰে থাকিব পৰা নাই। কেৱল এটা ৰঙেৰে মই কেনেকৈ সুখী হৈ থাকিব পাৰিম বাৰু কোৱা? ভাটৌৰ দুটা ৰং আছে। মোৰ ধাৰণা গোটেই পৃথিৱীৰ কুলৰ ভিতৰত ভাটৌটোৱে চাগে শ্ৰেষ্ঠ সৃষ্টি। ৰাজহাঁহৰ কথা শুনি কাউৰীৰ অশান্তি আৰু বৃদ্ধি পালে। সি বহু চেষ্টা কৰি ভাটৌটো বিচাৰি উলিয়ালে আৰু মনত দুখৰ কথা কৈ শুনালে। কাউৰীৰ কথা শুনি ভাটৌটোৱে ক'লে, তুমি মোক কেনেকৈ সুখী বুলি ভাবিলা? মই সুখীয়ে আছিলোঁ, কিন্তু যিদিনা মই এটা ময়ূৰ দেখিবলৈ পালোঁ, সেইদিন ধৰি অকণো সুখী অনুভৱ কৰিব নোৱাৰা হ'লোঁ। কেনেকৈ মই দুটা ৰঙেৰে সুখী হ'ব পাৰিম? ময়ূৰৰ কেৱল এটা বা দুটা ৰঙেই নহয়, তাৰ গোটেই গা বিবিধ ৰঙেৰে আৱৰি আছে। কাউৰীটোৱে বিচাৰি বিচাৰি এখন চিৰিয়াখানাত এটা ময়ূৰ দেখা পালেগৈ। তাক চাবলৈ বহু মানুহে বেৰি ধৰিছে। তাকে দেখি কাউৰীটোৰ নিজক লৈ আৰু অধিক দুখ লাগিল। মানুহবোৰ যোৱালৈ সি অপেক্ষা কৰি থাকিল। মানুহবোৰ যোৱাৰ পাছত সি ময়ূৰক ক'লেগৈ, তুমি বিবিধ ৰঙেৰে দেখিবলৈ ইমান ধুনীয়া। প্ৰতিদিনে হাজাৰ হাজাৰ মানুহে তোমাক চাবলৈ আহে। মোক দেখিলে মানুহে মূৰ সিফালে ঘূৰাই দিয়ে। এই পৃথিৱীত তোমাতকৈ চাগে সুখী চৰাই আৰু কোনো নাই। কাউৰীৰ কথা শুনি ময়ূৰে হুমুনিয়াহ কাঢ়ি ক'লে, ময়ো সদায় ভাবিছিলোঁ ময়েই চাগে আটাইতকৈ সুখী আৰু ধুনীয়া চৰাই। কিন্তু মই সেই ধুনীয়া বাবে মানুহে বন্দী কৰি মোক চিৰিয়াখানাত ৰাখিলেহি। চিৰিয়াখানাখন ভালকৈ বহুদিন মন কৰাৰ পাছত এতিয়া মই ভাবোঁ কাউৰীয়ে চাগে আটাইতকৈ সুখী চৰাই, কাৰণ কাউৰীক কোনেও বন্দী কৰি নথয়। এতিয়া মোৰ মনলৈ ভাৱ আহে, ময়ো যদি কাউৰী হ'লোহেঁতেন, মই নিজৰ ইচ্ছাৰে যলৈকে মন যায় তালৈকৈ মুক্তভাৱে যাব পাৰিলোহেঁতেন। অপ্ৰয়োজনীয় তুলনাই আমাক অসুখী কৰি তোলে। নিজৰ নিজৰ স্থানেৰে সকলো সুন্দৰ, সকলো অন্যান্য। প্ৰত্যেকেই কোনোবা নহয় কোনোবা এটা ক্ষেত্ৰত আমাতকৈ কমকৈ লাভ কৰিছে। নিজৰ অৱস্থানক লৈ সুখী হ'বলৈ আমি শিকিব লাগে। অন্যান্যখিনিক উদযাপন কৰিবলৈ শিকিলে আমি বেয়া বা দুৰ্ভাগ্যখিনিৰ পৰা বহু পৰিমাণে মুক্ত হ'ব পাৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম আৰু এটা ভাল লগা কাহিনীৰ সৈতে। ধন্যবাদ।